স্কুটি চলাই তাৰপিছতে আনন্দৰাম বৰুৱা বঁটা অসম চৰকাৰে প্ৰদান কৰি আহিছে। তেখেতক আমি আদৰণি জনাইছোঁ আৰু তেখেত হৈছে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী। শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰিব পাৰোঁ, এই ধৰণৰ কথাবিলাক আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু আজি বাক্সা জিলাত এই কামটো কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। এটা কথা ওলাই আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ ছাত্ৰ কোচিং কৰি আছে, এই গোটেই বঁটাটো দিয়া হয় তেওঁলোকক উচ্চ শিক্ষাৰ কাৰণে। কোনোবাই যদি কোচিং কৰে, কোচিংটোতো আৰু তেওঁলোকৰ ব্যক্তিগত কথা, গতিকে কোচিঙৰ ছাত্ৰ ছাত্ৰীক আমি দিয়া নাই, কিন্তু তাক বাদ দি যিসকলে মেডিকেল পঢ়িছে, ইঞ্জিনিয়াৰিং পঢ়িছে, BSc নাৰ্ছিং কৰিছে, কলেজত পঢ়িছে, আনুষ্ঠানিক শিক্ষাত য'ত আমাৰ চৰকাৰী আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে পাব। কোনোবাই এতিয়া কোচিঙে কৰিছে নে পঢ়াটো বাদেই দিছে সেইটোতো গম পোৱা নাযায়। তেওঁলোকে ক'ব কোচিং কৰিছে, কিন্তু কোনোবাইতো পঢ়াটো বাদেও দি দিব পাৰে। আমি গোটেই চাকৰি বা এই স্কুটিটো দিছো যে যাতে ড্ৰপ আউট ৰেট নহয়, ছাত্ৰ ছাত্ৰীসকলে যাতে ভালকে পঢ়া শুনা কৰে তাৰ কাৰণে। সেইকাৰণে কোচিঙৰ কথাটো আমি ধৰিবলৈ দিগদাৰ। কোনোবাই ক'ব পাৰে মই কোচিং কৰিছো কাৰণে এডমিশ্যন লোৱা নাই, কিন্তু কোচিং কৰিলেতো কলেজ এখনত এডমিশ্যন লৈও কৰিব পাৰে, কিজানি এডমিশ্যনে লোৱা নাই। সেইকাৰণে এডমিশ্যন নললে কোনো চৰকাৰী অনুষ্ঠানত মানে ইঞ্জিনিয়াৰিং কৰক, মেডিকেল কৰক, BSc নাৰ্ছিং কৰক, মানে ITI পঢ়ক, তালৈকে পাব। গতিকে কিন্তু কোচিংটো আমিতো ধৰিব নোৱাৰো ক'ত কোচিং কৰিছে। বঞ্চিত মানে সেইটো চৰকাৰৰ নিয়মৰ ভিতৰতে পৰিছে, কাৰণ তেনেকুৱা নাই এখন জিলাত 3টা 4টা কৰবাত মই যেতিয়া জিলালৈকে যাওঁ 2-4জন পাওঁ, কিন্তু মই নাভাবো যে এইটো বহুত ডাঙৰ সংখ্যা বুলি। এতিয়া আমাৰ চৰকাৰে নতুনকৈ বিদ্যালয় নিৰ্মাণৰ কাৰণে যিটো লৈছে, এখন এখন বিদ্যালয়ত আমি 7 কোটি 8 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি আছো। গতিকে ষ্টেপ বাই ষ্টেপ গৈ থাকিব। এই বছৰত আমি আৰু নতুন স্কুল ল'ম, গতিকে বেচ বাই বেচ গৈ আছে। লাহে লাহে স্কুলবিলাকৰ আন্তঃগাঁথনি সম্পূৰ্ণ ভাল হৈ উঠিব। আপোনালোকৰ চৰকাৰে নতুনকৈ আঁচনি লৈছে, কিন্তু বিৰোধীয়ে ঋণ লৈ চৰকাৰ চলাই থকা বুলি অভিযোগ কৰি আছে। বিৰোধীয়ে কি কয় সেইটো কি ডাঙৰ কথা? আমাৰ ৰাইজক দেখা নাই যে কিমান ফূৰ্তি আছে ছাত্ৰ ছাত্ৰীসকলে। ঈৰ্ষা লাগিছে নেকি? ঈৰ্ষা তেওঁলোকৰ, কাৰণ এইবিলাক তেওঁলোকে বুজি নাপায়। ইমান আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীটো ভোট নাথাকে, থাকে জানো? স্কুলৰ 9ৰ ছাত্ৰ ছাত্ৰীটো ভোট নাথাকে। আমিতো ভোটৰ কাৰণে কাম নকৰো ন, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কাম কৰিছো। এই মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীয়ে আমাক ভোট দিব নেকি? 26ত নিদিয়ে নহয়। গতিকে তেওঁলোকক ভোটৰ কাৰণে কাম কৰা নহয়। এয়া হ'ল আমাৰ নতুন প্ৰজন্মই যাতে সুন্দৰভাৱে, বিশেষকৈ ছাত্ৰীৰ শিক্ষা ক্ষেত্ৰত মানে স্ত্ৰী শিক্ষাটো গুৰুত্ব দিয়া, আৰু ছাত্ৰ ছাত্ৰীৰ যাতে ড্ৰপ আউট ৰেটটো কম হয় আৰু নিজৰ মাজত প্ৰতিযোগিতাৰ ভাৱ হয়, সেইটো কাৰণত আমি কৰিছো। আৰু বিৰোধীয়ে কি সমালোচনা কৰে তাৰ লগত আমাৰ কি কথা? সমালোচনাটো বিৰোধীয়ে কৰিব, কাৰণ তেওঁলোকে ইমান বছৰ ইমান দীঘলীয়া দিন চৰকাৰত আছিল, একো কৰিব পৰা নাছিল, তেওঁলোকে সমালোচনা কৰিব। এতিয়া ভাল কাম কৰিব। পলিটিকেল কথা, ইমান ভাল কাম কৰিছে, ইমান ভাল কাম কৰাৰ পিছত পলিটিকেল কথা নাপাতিলে এই কথাবিলাক ওলাব। যদি বেলেগ পলিটিকেল কথা পাতি দিওঁ, আপুনি পলিটিকেলটো বজাব, এইটো নবজাব। গতিকে মই পলিটিকেল কথা আজি নাপাতো, আজি অকল উন্নয়ন আৰু ৰাইজক কৰা, ছাত্ৰ ছাত্ৰীক কৰা সহায়ৰ কথা পাতো। বিদ্যালয়টো BTC চৰকাৰেও বিদ্যালয়ৰ কাম কৰি আছে, আমাৰ চৰকাৰেও কৰি আছে। নতুন নতুন মই ক'লোৱে যে মডেল স্কুল বিলাক আৰম্ভ হৈছে। টি গাৰ্ডেনত আমি মডেল স্কুল কৰিছো। বিভিন্ন অঞ্চলত আমাৰ নতুন নতুন স্কুল হৈ আছে। আৰু আজিৰ তাৰিখত মই নাভাবো যে স্কুল কিছুমানৰ আন্তঃগাঁথনি উন্নয়ন কৰিব লগা আছে, কিন্তু স্কুলৰ অভাৱ থকা ঠাই অসমত খুব কম, যে স্কুল নাই এনেকুৱা ধৰণৰ ঠাই কম। মডেল স্কুল বহুতত এতিয়াও টিচাৰৰ অভাৱ হৈ আছে। চাওক, এতিয়া আমাৰ যিখিনি ৰিক্ৰুটমেণ্ট হৈ আছে, এইবাৰ হাইস্কুলৰ যিখিনি টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব, এই ৰিক্ৰুটমেণ্টৰ পিছত শিক্ষকৰ অভাৱটো নোহোৱা হৈ যাব। এই ৰিক্ৰুটমেণ্ট খিনি আছে অলপমান, এই যিটো হ'বলগীয়া আছে সেইখিনি হ'লে নোহোৱা হৈ যাব। আপোনালোকৰ চৰকাৰৰ দিনত বহু উগ্ৰপন্থী সংগঠন মূললৈ ঘূৰি আহিলে, এই মুহূৰ্তত আপোনাৰ কলেজবোৰলৈ কিবা আহ্বান আছে? এইবিলাক আজি ৰাজনৈতিক কথা নাপাতো। অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটোৱে হ'ল যে বাক্সাত প্ৰশাসন ব্যৱস্থাটো খুব সুন্দৰভাৱে চলি আছে নে নাই, চৰকাৰে দিয়া আঁচনিবিলাক সঠিকভাৱে হৈছে নে নাই, ৰাইজৰ অভাৱ ক'ত আছে সেইখিনি চৰকাৰক জনোৱা, মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱা, কেবিনেটত আলোচনা কৰা, এইখিনি মোৰ দায়িত্ব। আৰু এই দায়িত্বটোতো মই দায়িত্ব লৈছো যেতিয়া সদায় কৰিয়ে আহিছো। নতুনত্ব চাওক, সদায় নতুন। বাক্সা জিলাখনত আপোনালোকে এই যোৱা 3টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বহুত নতুন বস্তু দেখিছে, আৰু দেখি থাকিব।